Hey guys, তোমালোকৰ এনেকুৱা হৈছে নে ফোন কিনিবলৈ দোকানলৈ গলা দোকানে ক'লে ফোনটো বহুত ভাল আৰু আজিকালি যদি তোমালোকে অনলাইনত চাইছা তাত দেখিছা 6GB RAM 8GB RAM 64 মেগাপিক্সেল কেমেৰা 108 মেগাপিক্সেল কেমেৰা অক্টা-কোৰ প্ৰচেছৰ কিন্তু ঘৰত আহি দেখিলা ফোনটো চোন কেণ্ডি ক্ৰাছ খেলিব পৰা অৱস্থাটো নাই আৰু ফটো ছটোটো হেবিলাক বাদেই দিয়া আই নো মই অলপ বেছি কৈছো বাট তুমি মোৰ পইণ্টটো পাই গলা আৰু যদি তুমি এইবোৰৰ বিষয়ে ইন ডেপথ জানিব বিচৰা তেনে ভিডিঅ'টো চোৱা কন্টিনিউ কৰা So তোমালোকক আমাৰ ইউটিউব চেনেল ব্ৰিফিনলৈ ওয়েলকাম য'ত আমি টেকৰ বিষয়ে নতুন কথা আলোচনা কৰোঁ আৰু আজি আমি ডিসকাস কৰিম মোবাইলৰ এটা পাৰ্ট প্ৰচেছৰৰ বিষয়ে আৰু তাৰ বাবে আমাৰ সৈতে আছে মোৰ বন্ধু পাৰ্থ হাই সো পাৰ্থ হয় তুমি আমাক কোৱা মোবাইলত প্ৰচেছৰৰ কাম কি ই কেনেদৰে মানে তাৰ ইম্পৰ্টেন্স বিলাক কেনেকুৱা হয় আমি যদি এতিয়া আৰম্ভ কৰিব যাওঁ ফাৰ্স্টলি ক'ব লাগিব যে প্ৰচেছৰটো হৈছে তোমাৰ ফোনৰ এটা এসেনশিয়েল কম্পোনেন্ট কাৰণটো হৈছে কি তোমাৰ ফোনৰ যোনটো ম্যানুফ্যাকচাৰ হয় না ধৰি লোৱা তোমাৰ ভিভো হওক ওপো হওক তুমি যি ফোনে ইউজ নকৰা ম্যানুফ্যাকচাৰে যদি কেমেৰাটো স্কিপ কৰি দিয়া বা যিকোনো এটা বেলেগ কম্পোনেন্ট যদি স্কিপ কৰি দিয়ে যদি ধৰি লোৱা ৰেমটো নহয় তেনেকুৱা এসেনশিয়েল কম্পোনেন্ট বেলেগ আছে বাট প্ৰচেছৰটো তাৰ ভিতৰত হয় যদি তেনেকুৱা এটা ধৰি লোৱা এসেনশিয়েল কম্পোনেন্ট যদি স্কিপ কৰি দিয়ে দেন তোমাৰ ফোনে ভালেই কাম কৰিব জাস্ট হ'ব কি যদি কেমেৰা স্কিপ কৰে দেন তুমি ফটো উঠিব নোৱাৰিবা ওকে বাট প্ৰবলেমটো হৈছে কি যদি তোমাৰ প্ৰচেছৰটো স্কিপ কৰি দিয়া দেন হ'ব কি তোমাৰ ফোনে কামেই নকৰিব কাৰণ কিয় তোমাৰ ফোনৰ গৈ পেলাই তুমি এপটো ওপেন কৰাৰ পৰা ভিতৰত গৈ পেলাই কাম কৰালৈকে প্ৰত্যেকটো বস্তু তোমাৰ প্ৰচেছৰটোৱে কন্ট্ৰল কৰে ওকে সো সেইটোৱে হৈছে তোমাৰ প্ৰচেছৰৰ কাম ওকে আৰু খুদা তুমি কি জানিব বিচৰা বেলেগ তাৰ বিষয়ে মই জানিব বিচাৰো এইটো আজিকালি মিড ৰেঞ্জত তোমাৰ ধৰি লোৱা 15000 20000 টকাত হয় স্ন্যাপড্ৰাগন 660 700 এনেকুৱা ধৰি লোৱা আছে এনেকুৱা পায় কিন্তু আইফোন বিলাকত সেম বস্তুটো দিবলৈ 2 লাখ 1.5 লাখ এনেকেই লয় মানে তাত ডিফাৰেন্সটো কি মানে ডিফাৰেন্সটো হৈছে কি যদি আইফোন এটা বনোৱা হয় তাৰ বেকগ্ৰাউণ্ডত ওকে এপল যোনটো আইফোনৰ ম্যানুফ্যাকচাৰ হয় সিহঁতে বহুত R&D ৰিসাৰ্চ কৰে ডেভেলপমেন্ট কৰে তাত বহুতখিনি খৰচা কৰি দিয়ে ওকে কাৰণ সিহঁতে কৰে কি কাৰোবাৰ পৰা কপি তেনেকৈ ডাইৰেক্টলি কৰি নলয় সিহঁতে নিজৰ মতে কাম কৰে ওকে যাৰ কাৰণে বহুতখিনি টকা খৰচ হয় আৰু সেই কাৰণে হৈছে কি আইফোনৰ দামটো বাঢ়ি যায় আৰু তাৰ লগতে বহুতখিনি কথা আছে যেনে তোমাৰ এপলে যেতিয়া ম্যানুফ্যাকচাৰ কৰে না সিহঁতে বেলেগ কোম্পানীৰ দৰে লাইক বেলেগ কোম্পানীৰ ব্ৰেণ্ড ভেলিউ সিমানখিনি ওপৰত নহয় যিমানখিনি এপলৰ হয় এপলৰ ব্ৰেণ্ড ভেলিউ বহুত হয় কাৰণ বহুত পুৰণা কোম্পানী হয় এনে চাবলৈ গ'লে বেসিক্যালি কাম সেম হয় নে অলপ না কামো বেলেগ হয় কাৰণ এপলৰ গোটেই যোনটো আৰ্কিটেকচাৰ হয় না আৰ্কিটেকচাৰ মানে যিটো ডিজাইনত তোমাৰ চিপটো ডিজাইন কৰা চিপ মিন্স প্ৰচেছৰটো ডিজাইন কৰা হয় না সেইটোৱে টোটেলি ডিফাৰেণ্ট হয় ওকে সো সেইকাৰণে কামটোও বেলেগকৈ কৰে কাৰণ এতিয়া যদি তুমি এণ্ড্ৰইড ওকে য'ত তোমাৰ কোৱালকম মিডিয়াটেক বা স্যামছাঙৰ এক্সিনোছ এইবোৰ প্ৰচেছৰে যে কাম কৰে এণ্ড্ৰইড ফোনত যদি তুমি যোনবোৰ এপ চলোৱা সেই এপবোৰ যদি তুমি আইফোনত চলাব বিচৰা নচলে কাৰণ কিয় সিহঁতৰ চিপটো আছে আৰু দ্বিতীয়টো হৈছে সিহঁতৰ iOSও বেলেগ iOS সিহঁতৰ তোমাৰ অপাৰেটিং চিষ্টেম যোনটো হয় সেইটো iOS বুলি কোৱা হয় সেইটো টোটেলি বেলেগ হয় এণ্ড্ৰইডৰ পৰা সো সেইটোৱে হৈছে ওকে কথাটো হ'ল এনেকুৱা তুমি আমাক সাজেষ্ট কৰা কেনেকুৱা ধৰণৰ ফোন আমি বহুতে হয়তো গেম খেলিবলৈ ফোন কিনিবলৈ যায় তেওঁলোকে কেমেৰাত ইমান ধ্যান নিদিয়ে প্ৰচেছৰটোৰ ওপৰত ইমান ধ্যান দিয়ে বেছি ধ্যান দিয়ে তুমি সেইটো বিষয়ে অলপ না সেইটোতো তুমিহে কৈছা বাট মই যিমানখিনি দেখিছোঁ মানুহে একচুৱেলি প্ৰচেছৰৰ বিষয়ে তেনেকৈ মই ক'ব বিচাৰিছোঁ আজিকালি সকলো গেমাৰে চবেই গেম খেলে কয় 20000 টকাত বহুত প্ৰচেছৰ বহুত ভাল প্ৰচেছৰ তে সেই ভাল প্ৰচেছৰটো মানে বেলেগত চাবলৈ গ'লে কেইদিনমান চলাই মানে মই কৈছোঁ ভিডিঅ'টোত ইন্ট্ৰ'তে কৈছোঁ হয় যে তেনেকৈ ধৰণৰ কাম নকৰে যিমানখিনি কৰিব লাগে অ'কে যিমানখিনি মানে কি মেনুফেকচাৰ তোমাৰ প্ৰমিছ কৰে অ'কে তুমি সেই বিষয়ে অলপ মানে বুজাই পোৱা লাইক কিয় কাম নকৰে সিমানখিনি প্ৰমিছ কৰা তাৰ তোমাৰ বহুতখিনি কথা আহি যায় প্ৰথম কথা হৈছে কিছুমান মেনুফেকচাৰে তোমাৰ লাইক ফেক প্ৰমিছ কৰে ফেক প্ৰমিছ মিন্স সিহঁতে মিছা কথা কয় ওকে সো যদি তেনেকুৱা হয় দেন সেইটো মেনুফেকচাৰটোৰ ওপৰত মিন্স ভুল হয় এণ্ড দেন দ্বিতীয়টো কথা হৈছে সিহঁতৰ বহুতবাৰ এনেকুৱা হৈ যায় সিহঁতৰ যোনটো অপাৰেটিং চিষ্টেম হয় না সিহঁতৰ যোনটো ছফ্টৱেৰ হয় সেইটো মেনুফেকচাৰে নিজৰ ফালৰ পৰা বনায় ওকে তাত প্ৰচেছৰৰ গাত একো দুখ নাই ইয়াত তোমাৰ প্ৰচেছৰটো আহে কেতিয়া যেতিয়া ধৰি লোৱা স্যামছাঙে ধৰি লোৱা তোমাৰ ফোন এটা বনাইছে আৰু সিহঁতৰ এনেও ছফ্টৱেৰ টপ নটছ হয় চবেই জানে স্যামছাং এটা ভাল ব্ৰেণ্ড হয় ওকে সো তেতিয়া প্ৰব্লেমটো হয় কি
মেনুফেকচাৰবোৰে বহুত পুৰণা প্ৰচেছৰ ইউজ কৰি দিয়ে অ'কে আৰু পুৰণা প্ৰচেছৰবোৰ হয় কি যিহেতু এপবোৰ তোমাৰ হৈছে কি আপডেট হৈ থাকে আৰু আপডেট যিমান হয় না সিমান তোমাৰ ৰিচোৰ্চেছ সিহঁতক বেছিকৈ লাগে ৰিচোৰ্চেছ মিনছ তোমাৰ প্ৰচেছৰৰ যোনটো পাৱাৰ হয় প্ৰচেছৰ ৰেম এইবোৰ যিমানখিনি পাৱাৰ হয় অ'কে আপডেটেড এপ মিনছ আপডেটেড ছফ্টৱেৰ প্লাছ পুৰণা তোমাৰ প্ৰচেছৰ আৰু সিহঁতে কেনেকৈ কাম কৰিব সেইটো তুমি অলৰেডি আই থিংক আইডিয়াটো ল'ব পাৰিছা অ'কে চ' সেইকাৰণে মই কৈছোঁ বহুতে হয়তো নাজানে যে কেনেকুৱা ধৰণৰ প্ৰচেছৰ ল'ব লাগে তেওঁলোকক কিবা আইডিয়া দিব বিচাৰা তুমি হয় সেইটো মই দিব পাৰিম সেইটো তোমাৰ ইউজেজৰ ওপৰত ডিপেণ্ড কৰে লাইক তুমি যদি গেমিঙৰ কাৰণে ফোন এটা ল'ব বিচৰা দেন সেইটো ট'টেলি ডিফাৰেণ্ট হ'ব আন এজনৰ কম্পেৰিজনত যোনে তোমাৰ ধৰি লোৱা ফটো উঠিবলৈ ল'ব বিচাৰে যোনে ফটো উঠিবলৈ ল'ব বিচাৰে সিহঁতৰ হৈছে কি মেইন বস্তু সিহঁতৰ প্ৰচেছৰৰ ওপৰত ইমান ডিপেণ্ড নকৰে কাৰণ কেমেৰাটোৰ ওপৰত ডিপেণ্ড কৰে আৰু ছফ্টৱেৰৰ ওপৰত ডিপেণ্ড কৰে আৰু যদি গেমিঙৰ কাৰণে ল'ব বিচাৰে যিহেতু আজি আমি প্ৰচেছৰৰ বিষয়ে কথা পাতি আছোঁ আজি আমি অলপ কেমেৰাটো চাইড কৰি ৰাখি খালি গেমিঙৰ বাবেহে কথাটো পাতিম মানে প্ৰচেছৰটো আজি মেইন অ'কে মই গম পাইছোঁ চ' তাৰ ওপৰত ডিপেণ্ড কৰে তুমি কিমান তোমাৰ বাজেট আছে অ'কে তুমি যদি 20,000ৰ ভিতৰত ল'ব বিচৰা দেন স্নেপড্ৰেগনৰ ল'ব পাৰা মিডিয়াটেকৰ ল'ব পাৰা আজিকালি বহুত ভাল প্ৰচেছৰ বনোৱা হৈছে মিডিয়াটেকৰ যিহেতু আগতে ভাল নাছিল মিডিয়াটেকৰ অ'কে দেন তুমি এক্সিন'ছ তুমি বাদ দিব পাৰা দেন সিহঁতৰ 20,000ৰ ভিতৰত ইমান ভাল প্ৰচেছৰ নাহে কাৰণ হৈছে কি সিহঁতৰ প্ৰচেছৰবোৰ হৈছে কি বহুত পুৰণা টেকন'লজি হয় নতুন এইটো নহয় যে এক্সিন'ছে নতুন বনোৱা নাই বনাইছে বাট প্ৰব্লেমটো হৈছে কি সিহঁতে যেতিয়া মিড ৰেঞ্জৰ ফোন বনায় তোমাৰ সিহঁতে তাত বহুত পুৰণা প্ৰচেছৰ ইউজ কৰে কাৰণ হৈছে কি সিহঁতৰ তোমাৰ প্ৰফিটৰ ওপৰত বেছি ধ্যান দিয়া চেমচাঙে বা যিহেতু মানে কি ধৰি লোৱা তুমি যোনবোৰ বাজেটৰ ৰেঞ্জৰ ফোন হয় না Xiaomi ৰিয়েলমি এইবোৰৰ তুলনাত তুমি চাব যোৱা সিহঁতে বহুত পুৰণা টেকন'লজি ইউজ কৰে অ'কে চ' সেইকাৰণে মানে তাত আপডেট একো নিদিয়ে নাই আপডেট মানে পুৰণা বস্তুটোৱে দিয়ে পুৰণা বস্তুটো বেলেগ একো নাই সিহঁতৰ ছফ্টৱেৰ চব আপডেটেড থাকে বাট সিহঁতৰ হয় কি যোনটো প্ৰচেছৰ হয় সেইটো বহুত পুৰণা ইউজ কৰি দিয়ে বাজেট ফোনবোৰত অ'কে সিহঁতৰ যেতিয়া ধৰি লওক এছ চিৰিজ নোট চিৰিজ এইবোৰ বহুত আপ হয় তোমাৰ 50,000ৰ ওপৰত সিহঁতে তাত ভালেই কৰে বাট মিড ৰেঞ্জত সিহঁতে কৰে কি তোমাৰ বহুত পুৰণা টেকন'লজি ইউজ কৰি দিয়ে সেইটো এতিয়া তুমি মোক লাষ্ট এটা কথা ভালদৰে বুজাই দিয়া যে যোনবোৰে গেমিং কৰিব বিচাৰে তেওঁলোকে কোন ধৰণৰ প্ৰচেছৰ ল'ব লাগে বা কেনেধৰণৰ কোনটো কোম্পানীৰ ফালে গ'লে অলপ ভাল হ'ব হয় তুমি যদি তেনেকৈ ডিৰেক্টলি চাব বিচৰা এনেইতো বহুতখিনি কথা আহি পৰে যেনে ধৰি লোৱা প্ৰচেছৰটো আৰ্কিটেকচাৰৰ ওপৰত ডিপেণ্ড কৰে বা তাৰ ধৰি লোৱা যোনটো মিনছ প্ৰচেছৰবোৰ না সিহঁতে তাত নেন'মিটাৰ থাকে মানে কিমান সৰু হয় কিমান ডাঙৰ হয় অ'কে মানে কি টেকন'লজিটোৰ কথা কৈছোঁ চ' যদি সেইবোৰ স্কিপ কৰিব বিচৰা তুমি ইমান ইনডেপথত যাব নিবিচৰা দেন মই ক'ম যে স্নেপড্ৰেগন ল'ব পাৰা স্নেপড্ৰেগন আৰু মিডিয়াটেক আজিকালি বহুত ভাল হৈছে যেনে মিডিয়াটেক হিলিঅ' ল'ব পাৰা তাৰপিছত তুমি স্নেপড্ৰেগনৰ ল'ব পাৰা তুমি 700 চিৰিজৰ আজিকালি বহুত ভাল আহিছে যদি তোমাৰ বাজেট আছে ধৰি লোৱা 30,000ৰ ওপৰত যদি তুমি যাব পাৰা তেনেহ'লে তুমি 800 চিৰিজ ল'ব পাৰা স্নেপড্ৰেগনৰ অ'কে সেইবোৰ ভাল হয় দেন সেয়াই আৰু ইমান এটা মোৰ কথাটো হ'ল বহুত হ'ল তেনেকুৱা এফৰ্ড কৰিব নোৱাৰে 30,000 টকা সিহঁতৰ পৰিয়ালে 15,000 20,000ৰ ভিতৰত কেনেকুৱা চিৰিজ ল'লে ভাল হ'ব তেওঁলোকে তাৰ কাৰণে আৰু মিডিয়াটেকৰ ল'লে মানে কিমান প্ৰচেছৰ G85 G95 কেনেকুৱা ধৰণৰ প্ৰচেছৰ ল'লে ভাল হ'ব যদি তুমি 15,000ৰ ভিতৰত ল'ব বিচৰা দেন তোমাৰ আই থিংক মিডিয়াটেক তুমি বাদ দিব পাৰা কাৰণ কিয় হৈছে কি মিডিয়াটেকৰ 15,000ৰ ভিতৰত যিবোৰ এতিয়া চিপ আহে সেইবোৰ হৈছে কি বহুত পুৰণা আৰু সিহঁতৰ নতুন যোনবোৰ ভাল ওলাইছে সেইবোৰ তোমাৰ 20 to 25ৰ ভিতৰত থাকে আজিকালি যিমানবোৰ মানে কি মই দেখিছোঁ অ'কে চ' তুমি চকু মুদি আই থিংক ৰিয়েলমি হওক Xiaomi হওক তুমি সেইবোৰ ব্ৰেণ্ডৰ ওচৰত যাব পাৰা কাৰণ সিহঁতে বেছিভাগ হয় কি কম দামত হ'লেও 10Kৰ পৰা তোমাৰ 20Kৰ ভিতৰত হ'লেও সিহঁতে ভাল চিপ ইউজ কৰে আৰু যদি তুমি একচুৱেলি মানে কি ভালকৈ চিপটো চাব বিচৰা দেন আই থিংক স্নেপড্ৰেগন 730 732G 732 এইবোৰ ভাল হ'ব আৰু তাতকৈ ওপৰততো তুমি আই থিংক তুমি 10Kৰ পৰা 20Kৰ ভিতৰত পাব পাৰা অ'কে চ' তুমি তাৰ ভিতৰত যাব পাৰা চ' তোমালোকে হয়তো এতিয়া আইডিয়া পাইছা কেনেধৰণৰ ফোন কিনিলে ভাল হয় বা কেনেধৰণৰ প্ৰচেছৰ থকা ফোনবিলাক ভাল হ'ব আৰু যদি তোমালোকৰ কিবা ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত সোধা আমি তোমালোকৰ কমেণ্টৰ ৰিপ্লাই দিম আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা শ্বেয়াৰ কৰা আৰু ভিডিঅ'টো লাইক কৰা